আমি আপোনালোকক আজি লৈ যাম গুৱাহাটীলৈ আৰু গুৱাহাটীৰ নাইট লাইফটো আমি আপোনালোকক দেখাব চেষ্টা কৰিম। অলপ এই ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব, চাই যাব শেষলৈকে। চাব মন আছে গুৱাহাটী নাইট লাইফ? অ'কে, আপোনালোককো দেখাম গোটেই নাইট লাইফ। আৰু গুৱাহাটীত ৰাতি যেতিয়া আমি 1-1:30 বজাত ওলাই যাওঁ, গুৱাহাটীৰ পৰিস্থিতিখিনি কেনেকুৱা আৰু তাত মানে কেনেকুৱা ধৰণৰ হয় আৰু মানুহে কৈ থাকে বা আমি ধৰি লওক চাব ইচ্ছা কৰোঁ। আজি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম গুৱাহাটী নাইট লাইফ। সদ্যহতে আমি আহি পেলাই গধূলি অকণমান পেট পূজা কৰিব লৈছোঁ, যিহেতু অলপ ভোক লাগিছে ইভিনিং স্নেক্স অলপ। ত' উইথ কক আমি ষ্টাৰ্ট কৰিছোঁ। ৰাতি আপোনাৰ মহানগৰীখন এনেকুৱা লাগিব যেন জনশূন্য, কিন্তু তাৰ আচল চিনখিনি অলপ বেলেগ। আমি গুৱাহাটীৰ এখন আগশাৰী আপোনাৰ এটা ক্লাব, ডিস্কো ক্লাব বুলি যোনটো কয় আমি অসমীয়াত নহয় একচুৱেলি, আমি যোনটো মনত ধাৰণা থাকে ডিস্কো ক্লাবত কি হয় বা ধৰি লওক ৰাতি গুৱাহাটীৰ নাইট লাইফটো কেনেকুৱা, আজি সম্পূৰ্ণ গোটেই ভিডিঅ'টোত দেখাম, আপোনালোকে চাই যাব। আৰু তই কৈ আছিলি বহুত দিনৰ পৰা গুৱাহাটী নাইট লাইফ চাওঁ বুলি? হয়, যাব বহুত বেছি ৰোমেণ্টিক আৰু বহুত বেছি হট এণ্ড ছেক্সি। গুৱাহাটী মহানগৰখন মায়ানগৰী বুলি এনেই নকয়, ইয়াৰ মায়া মহিমা আপুনি বুজিবলৈ বহুতেই দিগদাৰ। ৰাতি ফ্লাইঅভাৰৰ ওপৰত কেইজনমান ল'ৰাই এগৰাকী ছোৱালীৰ ওপৰত কৰিছে নিজক গুণ্ডাগৰ্দি। নাজানো কি পাইছে, কিন্তু মই ল'ৰা হিচাপে বহুত বেছি লাজ পাইছোঁ। চিনেই বেলেগ। অকণো পলম নকৰাকৈ লৈ যাওঁ এই মায়ানগৰী মহানগৰী এটা বেলেগ স্থানলৈ। এয়া ৰাতি 11:30 বজাত, য'ত আপোনাৰ মহানগৰীখন লগভগ জনশূন্য। এনেকুৱা লাগিব যেন গোটেই মহানগৰীৰ মানুহখিনি ঘৰৰ পৰা বা ৰাস্তা পদূলিৰ পৰা নাইকিয়া হৈ চব ইয়াতে একেলগ হৈছে। এনেকুৱা ফিল হ'ব যেন মাছৰ বজাৰত নতুন কিছুমান চিতল মাছ বা ইলিচ মাছ আহিছে ফ্ৰেছ, য'ত মানুহে ল'বলৈ ভিৰ কৰিছে। হয়, এয়াই হৈছে গুৱাহাটীৰ মাজমজিয়াত থকা ক্লাব বা ডিস্কো। এয়াই একমাত্ৰ নহয়, এনেকুৱা ধৰণৰ বহুত আছে। এয়া কোনো দিল্লী, বেংগলোৰ বা মুম্বাই জেগা নহয়, এয়া আমাৰ মহানগৰী গুৱাহাটীৰ মাজমজিয়াত এখন আগশাৰী ডিস্কো ক্লাব। আৰু ইয়াত হয়তো চাগে আপোনাৰ প্ৰশ্ন উঠে, এনেকুৱা এটা ক্লাবত আহিবলৈ আমাৰ হাতত কেইটকা লাগিব যদি মই যাওঁ? এনেকুৱা এটা ক্লাব বা ডিস্কো ক্লাবত যদি গুৱাহাটীত আপুনি প্ৰৱেশ কৰিব বিচাৰে বা আপুনি এণ্ট্ৰি বিচাৰে, তো তাত আপোনাৰ ন্যূনতম 500 পৰা 1000 টকা আপোনাৰ কুপন লট দিব, য'ত সেইটো আপুনি ইউটিলাইজ কৰিব পাৰিব। আপুনি খোৱা বোৱাত আপুনি সেই পইচাটো ইউজ কৰিব পাৰিব প্ৰায়ভাগ আপোনাৰ ডিস্কো ক্লাবত। মই যোনখনত আহিছোঁ ইয়াত 1000 টকা এণ্ট্ৰি ফিজ লয়। আৰু লগতে ইয়াত দেখিবলৈ পাইছে এইটো এটা বেলেগ এটা চিন, য'ত আপুনি দেখিছে চিগেট খাবৰ কাৰণেও মানুহে এটা বেলেগ ৰুম দিয়া হৈছে, যাতে চবে সমজুৱাকৈ চিগেট খাব পাৰে, হুইচ ইজ ভেৰি ইনজিয়াছ টু হেল্থ। ইয়াত দেখিছে আপুনি যেতিয়া আহিব, ইয়াত এটা মানে ধৰি লওক ভাইবছেই বেলেগ। ইয়াত সকলো মানুহে মগ্ন হৈ নিজৰ ডান্স, নিজৰ কলা দেখাব চেষ্টা কৰে। যোনবোৰ মানুহে জীৱনত এবাৰ বিহু এপাকো নাচিব পৰা নাই বা নাজানে, তেখেতে আহি ইয়াত ঠুমকাটো লগাই দিয়ে। আৰু বাকী থাকিল ইয়াত আহিলে কিমান টকা খৰচ হয় এজন ব্যক্তিৰ। এই প্ৰশ্নটো কিন্তু সঠিক উত্তৰ মই দিব নোৱাৰিম। এইটো আপুনি এটা ধৰি লওক এটা পেট্ৰল পাম্পৰ দৰে, আপুনি বাইকৰ টেংকিত পাইপডাল সোমোৱাই দিলে লগালগ 1000 টকা হৈয়ে যায়। চ' তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি ইয়াতো হয় এই ডিস্কো ক্লাববোৰত। আপুনি কিবা এটা অৰ্ডাৰ কিয় ভি নকৰক, যি ভি নকৰক, আপোনাৰ বিলটো ফাটি যায় 1500-1600 টকালৈকে আৰামছে হৈ যায়। চ' কুল মিলাকৈ মোৰ ফালৰ পৰা এটা লামচাম কওঁ, এজন ব্যক্তিৰ কাৰণে ন্যূনতম 3000 টকা এটা লাগিবই। আৰু লগতে কিমান ওপৰলৈকে যাব সেইটো আপোনাৰ পেটে বা আপোনাৰ ইচ্ছাই ক'ব। আৰু ধৰি লওক এইটো নট এ প্লেচ ফৰ এ মিডিল ক্লাছ ফেমিলি, এইটো কষ্টলি হয়, বহুত বেছিয়ে কষ্টলি হয় এই ক্লাব বা ডিস্কোটো। আৰু লগতে যদি আপোনাৰ ইয়াত বন্ধু বান্ধৱ নাহে, লগত আপুনি অকলশৰীয়াকৈ আহে, এই ভিডিঅ'টোত যেনেকৈ মোৰ ফুটেজটো দেখিছে এনেকুৱা ধৰণেই ফিল কৰিব অকলশৰীয়া, কাৰণ ইয়াত কোনো কাকো চিনি নাপায়। এজন দুজন বন্ধু থাকিলে বেলেগ কথা, বাট নিজৰ ওপৰত যদি নিজেই মজা ল'ব পাৰে সেইটোতো ভালেই কথা। আৰু হয়তো আপোনাৰ মনত প্ৰশ্ন উঠিব, মই যদি 3000 টকা খৰচ কৰি যাওঁ আৰু এনেকুৱা এটা জেগাত আহি পেলাই যদি মই অলপ মনোৰঞ্জন কৰিব বিচাৰোঁ, ইজ ইট ভেলু ফৰ মানি? মোৰ ফালৰ পৰা যদি কওঁ, ভেলু ফৰ মানি বুলি ক'ব নোৱাৰি, বিকজ তুমি যিখিনি খাব বা যিখিনি তুমি এনজয়টো হৈ যায়, বাট তোমাৰ খোৱা বোৱাক তুমি সেইখিনি ছেটিছফাই কৰিব নোৱাৰা। খোৱা বোৱাৰ বস্তুখিনিৰ দাম বা তাৰ প্ৰাইচখিনি দেখি ভেলু ফৰ মানি নহয়। বাকী এজ এ হোল তুমি যদি চোৱা এটা ক্লাবত আহি পেলাই বন্ধু বান্ধৱৰ লগত এটা ভাল টাইম স্পেণ্ড কৰিব বিচাৰা, চ' ইটছ এ ভেলু ফৰ মানি। ইয়াত দুটা ছাইড আছে, তুমি কোনটো এংগেলৰ পৰা লোৱা তোমাৰ কথা। আৰু ইয়াত কোনোবা বাৰ বুলি কথা নাই, সোমবাৰ মঙলবাৰ বুলি কথা নাই, ইয়াত সকলো বাৰে খোলা থাকে গোটেই সপ্তাহতে, কিন্তু ছেটাৰডে ছানডে বেছিকৈ ভাইবছ পাবা। আমাৰ এই ভিডিঅ'টো কেনে পালা নিশ্চয় কমেণ্ট বক্সত জনাবা। আৰু গুৱাহাটী নাইট লাইফৰ বিষয়ে যদি তুমি আগতে অহা নাছিলে, যদি আজি প্ৰথমবাৰ দেখিছা, চ' তুমি কেনে পালা নিশ্চয় কমেণ্ট বক্সত জনাবা। লাইক ফ'ল'টো কৰিবাই কৰিবা। দিছ ইজ আছাম ইজি ৰয়েড এণ্ড লাভ ইউ অল।